নমস্কাৰ মই সমুদ্ৰই মোৰ চেনেল সমুদ্ৰ কলিতালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি এটা নতুন ভিডিঅ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো আজিৰ ভিডিঅৰ বিষয়বস্তু হ'ল নোবেল প্ৰাইজ 2025 নোবেল সন্মান 2025 আশা কৰো ভিডিঅটো আপোনালোকে শেষলৈকে চাই থাকিব তেন্তে আহক দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰো প্ৰথমতে আহিছো নোবেল সন্মানৰ বিষয়ে কিছু কথা জানিবলৈ The Nobel Prizes are given in the memory of Alfred Nobel মহান বিজ্ঞানী Alfred Nobel's স্মৃতিত Nobel পুৰস্কাৰসমূহ প্ৰদান কৰা হয় Every year these awards are announced in the month of October and presented in Stockholm in an annual ceremony on 10th December except the Peace Prize which is awarded in Oslo, Norway প্ৰতি বছৰে অক্টোবৰ মাহত এই পুৰস্কাৰসমূহ ঘোষণা কৰা হয় আৰু ছুইডেনৰ ৰাজধানী ষ্টকহোমত ডিসেম্বৰ মাহৰ 10 তাৰিখে প্ৰদান কৰা হয় অৱশ্যে Peace Prize অৰ্থাৎ শান্তিৰ নোবেল বঁটা নৰৱেৰ ৰাজধানী অস্লোত প্ৰদান কৰা হয় Originally it was established for 5 categories physics chemistry physiology or medicine literature and peace In 1968 economics was created and was awarded for the first time in 1969 1895 চনত প্ৰথম অৱস্থাত 5টা বিষয়ৰ ওপৰত এই বঁটাসমূহ প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছিল এই বিষয়কেইটা হৈছে পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান চিকিৎসা বিজ্ঞান সাহিত্য আৰু শান্তি 1968 চনত অৰ্থনীতি বিষয়টো অন্তৰ্ভুক্ত কৰা হয় আৰু 1969 চনত প্ৰথমবাৰৰ বাবে অৰ্থনীতিত নোবেল পুৰস্কাৰ দিয়া হয় First Nobel Prize was awarded in 1901 1901 চনত প্ৰথম নোবেল পুৰস্কাৰসমূহ প্ৰদান কৰা হয় The Nobel Prize was not awarded between 1940 and 1942 due to the outbreak of World War II দ্বিতীয় মহাযুদ্ধৰ সময়ত 1940 চনৰ পৰা 1942 চনৰ সময়ছোৱাত নোবেল পুৰস্কাৰ ঘোষণা কৰা হোৱা নাছিল এতিয়া আহিছে নোবেল প্ৰাইজ 2025 ৰ বিষয়ে জানিবলৈ Nobel Prize in Physics 2025 are jointly awarded to John Clark, Michel H. Devoret, and John M. Martinez for the discovery of microscopic quantum mechanical tunneling and energy quantization in an electric circuit. 2025 বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা জন ক্লাৰ্ক, মিচেল এইচ ডেভৰেট আৰু জন এম মাৰ্টিনিছলৈ যুটীয়াভাৱে আগবঢ়োৱা হৈছে বৈদ্যুতিক বৰ্তনীত মাইক্ৰস্কোপিক কোৱান্টাম মেকানিকেল টানেলিং আৰু শক্তি কোৱান্টাইজেশ্যনৰ আৱিষ্কাৰৰ বাবে তেওঁলোকক এই সন্মানেৰে সন্মানিত কৰা হয় এই আৱিষ্কাৰৰ ফলত কোৱান্টাম কম্পিউটিং ক্ৰিপ্টোগ্ৰাফি আৰু সেন্সৰৰ দৰে নতুন প্ৰযুক্তিৰ বিকাশ সম্ভৱ হৈছে নোবেল প্ৰাইজ ইন কেমিষ্ট্ৰি 2025 Nobel Prize in Chemistry are jointly awarded to Susumu Kitagawa, Richard Robson, and Umar M. Yaghi for the development of metal organic framework. 2025 বৰ্ষৰ ৰাসায়ন বিজ্ঞানৰ নোবেল বঁটা Susumu Kitagawa, Richard Robson আৰু Umar M. Yaghi-লৈ প্ৰদান কৰা হয়। ধাতু জৈৱিক কাঠামোৰ উন্নয়নৰ বাবে তেওঁলোকক এই সন্মানেৰে সন্মানিত কৰা হয়। Nobel Prize in Physiology or Medicine 2025 Nobel Prize in Physiology or Medicine is jointly awarded to Mary E. Brunko, Fred J. Ramsdell, and Simon Sakaguchi for the discoveries concerning peripheral immune tolerance. 2025 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা তিনিজন বিজ্ঞানীলৈ প্ৰদান কৰা হয়। তেওঁলোক হৈছে মেৰী ই ব্ৰংকো, ফ্ৰেড জে ৰেমছডেল আৰু চাইমন সাকাগুচি। পেৰিফেৰেল ইমিউন টলাৰেন্স সন্দৰ্ভত তেওঁলোকৰ আৱিষ্কাৰৰ বাবে এই সন্মানেৰে সন্মানিত কৰা হয়। এই আৱিষ্কাৰে টাইপ 1 ডায়েবেটিছ আৰু লুপাছৰ দৰে স্বয়ং প্ৰতিকাৰ ৰোগৰ চিকিৎসাৰ পথ মুকলি কৰিছে। Nobel Prize in Literature 2025 Nobel Prize in Literature is awarded to Laszlo Krasznahorkai. হাংগাৰীৰ প্ৰখ্যাত ঔপন্যাসিক আৰু চিত্ৰনাট্যকাৰ লাজলো ক্ৰাজনাহৰকাই 2025 বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছে। সন্ত্ৰাস আৰু হিংসা জৰ্জৰিত পৰিস্থিতিত নিজৰ প্ৰভাৱশালী আৰু ভৱিষ্যদৰ্শী সাহিত্য কৰ্মৰে কলা শক্তিক পুনৰ প্ৰতিষ্ঠা কৰাৰ স্বীকৃতিস্বৰূপে সাহিত্যিকগৰাকীলৈ এই বঁটা প্ৰদান কৰা হয়। Nobel Prize in Peace 2025 Nobel Prize in Peace is awarded to Maria Corina Machado for her tireless work promoting democratic rights for the people of Venezuela and for her struggle to achieve a just and peaceful transition from dictatorship to democracy. 2025 বৰ্ষৰ শান্তিৰ নোবেল বঁটা ভেনেজুৱেলাৰ মাৰিয়া কৰিনা মাছাডোলৈ প্ৰদান কৰা হয়। দেশখনৰ গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ শান্তিপূৰ্ণ সংগ্ৰাম আৰু একনায়কত্ববাদী শাসনৰ অন্ত পেলোৱাৰ অভিযানৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হয়। Nobel Prize in Economics 2025 Nobel Prize in Economics is awarded to Joel Mokyr, Philip Aghion, and Peter Howitt. Joel Mokyr is awarded for his contribution for having identified the prerequisite for sustained growth through technological progress.
Philip Aghion, and Peter Howitt are awarded for their contribution for the theory of sustained growth through creative destruction. 2025 বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা তিনিগৰাকী অৰ্থনীতিবিদলৈ আগবঢ়োৱা হয়। তেওঁলোক হৈছে জোৱেল মকিৰ, ফিলিপ আগিয়ন আৰু পিটাৰ হাউইট। প্ৰযুক্তিচালিত অৰ্থনৈতিক বৃদ্ধিৰ ব্যাখ্যাৰ বাবে তেওঁলোক তিনিগৰাকীলৈ এই সন্মান আগবঢ়োৱা হয়। আজিলৈ ইমানেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব।